এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মোষ্ট ইম্পৰ্টেণ্ট 25টা কাৰেণ্ট এফেয়াৰ্ছৰ বিষয়ে মই আপোনালোকক জনাম যে এই কুৱেশ্যনবিলাক আগন্তুক পৰীক্ষাৰ বাবে বহুতো উপযোগী হ'ব। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? ইয়াত চাৰিটাকৈ এনচাৰ দিয়া থাকিব, এটা শুদ্ধ হয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, দ্ৰৌপদী মুৰ্মু। এইটো অলপ কেইদিন আগতে হৈ গ'ল। 2 নম্বৰ প্ৰশ্ন আছে বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতিগৰাকী কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ভেংকায়া নাইডু। বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্যৰ ৰাষ্ট্ৰৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 193খন। বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, এণ্টনিঅ গুটাৰাছ। 5 নম্বৰত আছে বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকী কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, এন ভি ৰমান্না। 6 নম্বৰত আছে যে অলিম্পিকত অংশগ্ৰহণ কৰা টকিঅ' অলিম্পিক 2020 প্ৰথম অসমীয়া মহিলা খেলুৱৈগৰাকী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, লাভলীনা বৰগোহাঁই। 7 নম্বৰত আছে যে 2020 বৰ্ষৰ টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক অৰ্জনেৰে অসমৰ ক্ৰীড়া জগতক গৌৰৱান্বিত কৰা অসমীয়া খেলুৱৈগৰাকী কোন? এইটো হ'ব লাভলীনা বৰগোহাঁই। ওপৰৰ কুৱেশ্যনটোৰ নাইবা এইটো কুৱেশ্যন অহাটো একেবাৰে প্ৰায় খাটাঙে, কিয়নো এইটো আহিবই, বহুতো ইম্পৰ্টেণ্ট হয়। তাৰপিছত আছে 2020 বৰ্ষৰ টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰি লাভলীনা বৰগোহাঁয়ে কোনবিধ খেল পদক ব্ৰঞ্জৰ অৰ্জন কৰে? ইয়াৰ কোন খেলৰ বাবে তেওঁ ব্ৰঞ্জৰ অৰ্জন কৰি আনিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মুষ্টিযুদ্ধ। তাৰপিছত আছে 9 নম্বৰত যে ভাৰতৰ বৰ্তমান মুখ্য নিৰ্বাচনী আয়ুক্ত CEC গৰাকী কোন? বৰ্তমানৰ ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত CEC গৰাকী কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, সুশীল চন্দ্ৰ। মনত ৰাখিব, সুশীল চন্দ্ৰ। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কাৰেণ্ট এফেয়াৰ প্ৰায় ইম্পৰ্টেণ্ট হয়। এইটো আপোনালোকে কাৰেণ্ট এফেয়াৰ যদি ভালদৰে চায় তেনেহ'লে আপোনালোকে আগন্তুক যিকোনো পৰীক্ষাৰ বাবে বহুতো উপযোগী হৈ পৰিব। যে বৰ্তমান ভাৰতৰ মহাধিবক্তা এটৰ্নী জেনেৰেল কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, কে ভেনুগোপাল। বৰ্তমান ভাৰতৰ চলিচিটৰ জেনেৰেল কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, তুষাৰ মেহতা। 12 নম্বৰত আছে যে বৰ্তমান লোকসভাৰ অধ্যক্ষগৰাকীৰ নাম কি? বৰ্তমান লোকসভাৰ অধ্যক্ষগৰাকীৰ নাম কি? বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ওম বিৰলা। তাৰপিছত 13 নম্বৰত আছে বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? এইটো এটা বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ যিটো শিক্ষা বিভাগৰ মন্ত্ৰী আছে তাৰ নামটো কি? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ধৰ্মেন্দ্ৰ প্ৰধান। তাৰপিছত আছে 14 নম্বৰত বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, নিৰ্মলা সীতাৰমণ। তাৰপিছত আছে বৰ্তমান ভাৰতীয় সেনাবাহিনীৰ সৰ্বাধিনায়ক কোন? বৰ্তমান ভাৰতীয় সেনাবাহিনীৰ সৰ্বাধিনায়ক কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰামনাথ কোবিন্দ। তাৰপিছত আছে বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰগৰাকীৰ নাম কি? এইটো বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। বৰ্তমান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, শশীকান্ত দাস। ভাৰতীয় সেনাবাহিনীৰ বৰ্তমান স্থল সেনাৰ মুখ্য সেনাধ্যক্ষ
COA গৰাকী কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মনোজ মুকুন্দ নাৰাৱানে। তাৰপিছত আছে বৰ্তমান ভাৰতৰ নৌসেনাৰ মুৰব্বীগৰাকী কোন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এডমিৰেল কৰমবীৰ সিং ধানোৰ। তাৰপিছত বৰ্তমান ভাৰতৰ বায়ুসেনাৰ মুৰব্বীগৰাকী কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি এয়াৰ চিফ মাৰ্শ্বেল ৰাকেশ কুমাৰ সিং ভাদৌৰিয়া। তাৰপিছত আছে যে বৰ্তমান ভাৰতৰ গৃহ সচিবগৰাকী কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি TM বিজয় ভাস্কৰ। ভাৰতৰ গৱেষণা আৰু বিশ্লেষণ বিভাগৰ RAW বৰ্তমানৰ মুৰব্বীগৰাকী কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সামন্ত গোৱেল। বম্বে ষ্টক এক্সচেঞ্জৰ বৰ্তমান অধ্যক্ষগৰাকী কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সেতুৰত্ন ৰবি। তাৰপিছত আছে বৰ্তমান কেন্দ্ৰীয় ফিল্ম চাৰ্টিফিকেশ্যন বৰ্ডৰ যিটো CBFC কয় এইটোৰ অধ্যক্ষগৰাকী কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি প্ৰসূন যোশী। তাৰপিছত আছে অসমৰ অলিম্পিয়ান শিৱ থাপা কোনবিধ খেলৰ সৈতে জড়িত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বক্সিং। ভাৰতৰ কোন ঠাইত বা নদীত সৰ্বপ্ৰথম পানীৰ তলেৰে চলা ৰেল প্ৰকল্প কাম আৰম্ভ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হুগলী নদীত। এটা অলপ ওলট পালট আছে কিন্তু ইয়াৰ অপশ্যন বি হ'ব হুগলী নদীত। তো বন্ধুসকল আজিৰ ভিডিঅ'টোত এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক দিব আৰু আগন্তুক এনেকুৱা ভিডিঅ' পাবলৈ আপোনালোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।